हेलो फ्रेंड्स की खबर आशा करूँ সকলো ভালে আছা পুনৰবাৰ তোমালোকক স্বাগতম জনাইছো মোৰ চেনেললৈ আজি তোমালোকক মই কেইটামান টিপছ দিবলৈ আহিছো টিপছ কিটা হ'ল যে অকনমান সময় কথা পাতি বা অকনমান সময় দিয়ে তুমি ছোৱালীজনীক কিদৰে ইমপ্ৰেছ কৰিবা বা কিদৰে তুমি সন্তুষ্ট কৰি ৰাখিব পাৰিবা গতিকে তিনটা মাত্ৰ টিপছ আছে এই তিনটা টিপছ তোমালোকে জানি লোৱা এই তিনটা টিপছ জানি লোৱাৰ পাছত তোমালোকৰ যোনজনী ছোৱালীক তুমি ভাল পোৱা সেইজনী ছোৱালীক তুমি অকনমান সময় দিলে হ'ব গুটে দিনটো তুমি কথা পাতি থাকিব নালাগে গুটে দিনটো তুমি সময় দিব নালাগে জাস্ট 3 মিনিট 2 মিনিট বা 5 মিনিট সময় দিলে তেও সন্তুষ্ট হৈ যাব গতিকে কি ধৰণে সন্তুষ্ট হ'ব তুমি আজি গম পাই যাবা ভিডিওটো হেকলৈকে চাই থাকা গতিকে প্ৰথম কথাটো হ'ল যে তুমি ছোৱালীজনীক গুটে দিনটোত অকনমান সময় ফোন কৰি সময় দিয়াতকে তুমি এটা কাম কৰিব পাৰা গুটে দিনটো তুমি যি কৰিবলগীয়া আছে বিন্দাসকে তুমি কৰি ললা অকনমান সময় তুমি 5 মিনিটে হওক বা 3 মিনিটে হওক ফ্ৰী টাইম উলুৱাই বিন্দাসকে আহি বহি পিনি গুটেবোৰ কথা একেলগতে পাতি পিনি ধুনীয়াকে গুটেখিনি সময় একেলগতে দি তুমি গুছি গলা তেতিয়া হয়তো তেও সন্তুষ্টটো অলপ বেছিকে পাব পাৰে কাৰণ তুমি ধৰিলোৱা দিনটোত কথা পাতি আছা ফোনত অকনমান সময় তুমি ফোন কৰিলা দুটা কথা পাতিলা আকৌ অকমান ফোন কৰিলা দুটা কথা পাতিলা তেনেকে হয়তো তোমাৰো কথা কিছুমান থাকি যাব ভাল নালাগিব ছোৱালীজনীও হয়তো কিছুমান কথা পাতিবলৈ থাকি যাব মনত কিছুমান কথা থাকে হেবিলাক কথা হয়তো কবলে তোমাক থাকি যাব তেতিয়া কি হ'ব জানা মানে সন্তুষ্ট মানে প্ৰকাশ নকৰিব আৰু এই এটলত পাতিব লাগে পাতি আছো আৰু ই কিনো অকনমান সময় দিয়ে ফোন কৰে আকৌ কাম আহে গুছি যায় বা ৰাখি দিয়ে ফোনটো তেনেকে নহয় যদি তুমি দিনৰ দিনটো যদি তুমি কাম কৰা বা যিয়ে নকৰা কিয় তুমি যদি অকনমান সময় যদি উলিয়াই পিনি হে 5 মিনিটে সময় তুমি উলালা একেবাৰে যদি বহি পিনি যদি তুমি হে 5 মিনিট সময় যদি একেলগতে তুমি যদি কথা পাতা তেতিয়া হয়তো তাই সন্তুষ্ট প্ৰকাশ কৰিব পাৰে গতিকে তুমি যদি 5 মিনিটৰ ভিতৰত এবাৰ ফোন কৰিলা আকৌ এবাৰ ফোন কৰিলা তেনেকে পাতিলে হয়তো কোনো লৰা ছোৱালী বা কোনো সন্তুষ্ট হ'ব নোৱাৰে তোমাৰ প্ৰেমিকা যদি তেনেকে সন্তুষ্ট হ'ব নোৱাৰে বুজিলা নাই যদি তোমাৰ প্ৰেমিকাক মানে সন্তুষ্ট কৰি ৰাখিম বুলি ভাবিছা কম সময় কথা পাতি মানে মোৰ কথাটো হ'ল যে মেইন কথাটো হ'ল যে যদি তুমি প্ৰেমিকাৰ লগত তোমাৰ অকনমান সময় কথা পাতিলেই সেই প্ৰেমিকা তোমাৰ সন্তুষ্ট হৈ যায় তেতিয়ানো তুমি দিনটোত অকনমান ফোন কৰি অকনমান সময় কথা পাতি তোমাৰ টাইমটো বৰবাদ কৰিবলৈ কিহৰ দৰকাৰ পৰিছে গুটে দিনটো তুমি কিবা এটা কৰি আছা ধুনীয়াকে 5 মিনিট সময় উলিয়াই পিনি তুমি একেলগত বহি শান্তিৰে কথা পাতিলা তোমাৰ প্ৰেমিকা সন্তুষ্ট হৈ গ'ল গতিকে প্ৰথম ট্ৰিক্সটো আছিলে এইটোৱে কেনেকুৱা পালা কমেন্ট কৰি জনাবা এতিয়া আমি আহো 2 নম্বৰ ট্ৰিক্সটোলৈ গতিকে দ্বিতীয় কথাটো হ'ল যে তুমি নিজৰ লাইফটোক যিমানে পাৰা বিজি কৰি ৰাখিবলৈ চেষ্টা কৰা বিজি দেখুৱাবলৈ চেষ্টা কৰা এনেকুৱা নকৰিবা যে তোমাৰ একো কাম মন নাই তুমি ঘৰত বেকাৰ বহি আছা আৰু সেই কথাটো তোমাৰ গাৰ্লফ্ৰেণ্ডে গম পাইছে তুমি যদি ঘৰত এনে বেকাৰ বহি থাকা সেই কথাটো যদি তোমাৰ গাৰ্লফ্ৰেণ্ডে যদি গম পাই পিনি তোমাৰ লগত যিমানে কথা পাতক তুমি গোটে দিনটো তুমি ঘৰত বেকাৰ বহি থাকি গোটে দিনটো যদি তুমি তাইক সময় দিয়া হলো তাই সন্তুষ্ট প্ৰকাশ নকৰিব কাৰণ তুমি বেকাৰ বহি আছা ঘৰত তুমি এনেকুৱা দেখুৱাব লাগিব যে তুমি ঘৰত যদি বেকাৰ বহি আছা যদিও তেতিয়া তুমি এনেকুৱা দেখুৱাবলৈ যে মই বিজি মানুহ একদম মই ইটো হিটো গোটেই দিনৰ দিনটো কাম কৰি আছো বা কিবা কামত বিজি আছো তেতিয়া কি হ'ব জানা সেই বিজি থাকি পিনি তুমি যদি সেই 2 মিনিট সময় যদি তাইক দিয়া 2 মিনিট সময় যদি তাইৰ কাৰণে ওলোৱা তেতিয়া তাই মনত এটা ফিল হ'ব যে বেচেৰা ইমান কষ্ট কৰি গোটেই দিনটো ইমান কষ্ট কৰি মোক সেই 2 মিনিট সময় দি দিছে বহুত মূল্যৱান সময় দিছে আৰু মই সেই 2 মিনিটটো লৈ মই সন্তুষ্ট হওঁ তেতিয়া সেই ছোৱালীজনী একদম 100% সন্তুষ্ট হৈ যাব যদি তোমালোকৰ বিশ্বাস হোৱা নাই তোমালোকে এই ট্ৰিক্সটো মানে তোমালোকে নিজৰ কামত এপ্লাই কৰি চাব পাৰা নিজে এনেকুৱা কৰি চাব পাৰা তুমি গোটেই দিনৰ দিনটো বিজি দেখুৱাব পাৰা আৰু গধূলি সময়ত গৈ বা সন্ধিয়া টাইমত গৈ 2 মিনিট সময় জাস্ট কথা পাতা সেই 2 মিনিটতে তোমাৰ গাৰ্লফ্ৰেণ্ড তোমাক লৈ সন্তুষ্ট হ'ব লাগিব গতিকে নিজকে যিমান পাৰা বিজি কৰি ৰাখিবলৈ চেষ্টা কৰা বিজি দেখুৱাবলৈ চেষ্টা কৰা বেকাৰ শব্দটো তাই মনত যাতে তোমাৰ প্ৰতি নাহে এইটো ঘৰত বেকাৰ বহি আছে গোটেই দিনৰ দিনটো মূলত কথা পাতি আছে এনেকুৱা ধৰণৰ ফিলবিলাক যাতে তাই মনত নাহে তাই মনত যদি এনেকুৱা ধৰণৰ ফিল আহিবলৈ হয় তুমি গম পালা তাই মানে মনত সন্তুষ্ট অকণমানো নহ'ব গতিকে তুমি যিমান পাৰা বিজি কামৰ মাজত ব্যস্ত হৈ তাইক সময় দিবলৈ 2 মিনিট সময় দিয়া তেতিয়া তাই সেই 2 মিনিট সময়টো লৈ তাই সন্তুষ্ট হ'ব গতিকে 2 নম্বৰ ট্ৰিক্সটো আছিলে এইটোৱে গতিকে 3 নম্বৰ কথাটো হ'ল যে ছোৱালীজনীৰ লগত তুমি 4 মিনিটে কথা পাতা কিন্তু কথাবিলাক এনেকুৱাকৈ পাতিব লাগিব যে 4 ঘণ্টা সময় তুমি তাইৰ লগত কথা পাতি আছা বা 4 ঘণ্টা সময় তুমি তাইক দিছা তুমি মানে 4 মিনিট সময়টো এনেকুৱাকৈ তাইক দিব লাগিব যে তুমি 4 ঘণ্টা সময় তাইক দিছা বুলি তাই মনত ভাবিব লাগিব গতিকে তুমি 4 মিনিট সময়টো 4 ঘণ্টাৰ দৰে তাইৰ লগত কটাব লাগিব কিছুমান কথা ক'ব লাগিব যেনে 1 নম্বৰ কথা হ'ল তাইক প্ৰশংসা কৰিব লাগিব যেনে তোমাৰ চুলিকিডাল বহুত ভাল লাগিছে আজি যেনে তোমাৰ চকুকিটা বহুত ধুনীয়া তুমি তোমাৰ মনটো বহুত ভাল তুমি মোক কেয়াৰ কৰা
তেনেকুৱা ধৰণৰ কিছুমান প্ৰশংসা কৰিব লাগিব, তেতিয়া তাই হয়তো তোমাক ভাল পাব। তোমাৰ সেই 4 মিনিট টাইমটোকে তাই 4 ঘণ্টা বুলি ভাবিবলৈ তাই বাধ্য হ'ব। গতিকে মাজে মাজে কথাৰ মাজে মাজে এনেকুৱা ধৰণৰ কথা কিছুমান পাতিব লাগিব, যিটো কথা পাতি দিলে ফুল এনজয় হৈ যায়, ফুল ফূৰ্তি হৈ যায় মানে। যদি তুমি তাইক সদায় ফূৰ্তি কৰি ৰাখিবলৈ বিচৰা, যদি তুমি তোমাৰ কথাৰ থ্ৰুৱেদি যদি তাই যদি পূৰা ফুল এনজয় হৈ যায়, তেতিয়া তাই মানে তোমাৰ সেই 4 মিনিটটোকে 4 ঘণ্টা বুলি ভাবিবলৈ বাধ্য হ'ব। যদি তুমি কথা এটা কৈ দিলা, সেই কথাটোত তাই এনেকুৱা মানে ফূৰ্তি পালে, আনন্দ পালে মনত, সেই আনন্দটো মানে তাইৰ কাৰণে বহুত কিবা কিবি হৈ গ'ল, মানে পূৰা ফূৰ্তি পাই গ'ল মানে তাই। সেই ফূৰ্তিটোত মানে তাই এনেকুৱা ধৰণৰ ভাবিব লাগিব যে 4 মিনিট সময়টো তাই 4 ঘণ্টা বুলি ভাবিব লাগিব। গতিকে এইটো এটা টিক্স, মানে 2 নম্বৰ টিক্স। গতিকে 3 নম্বৰ টিক্সটো হ'ব, তোমালোকে শুনি লোৱা। গতিকে 3 নম্বৰ কথাটো হ'ল যে কিছুমান ৰোমান্টিক ধৰণৰ কথা পাতিব লাগিব, যদিহে তোমাৰ তাই গাৰ্লফ্ৰেণ্ড হয়। আৰু যদিহে গাৰ্লফ্ৰেণ্ড নহয়, কিছুমান ভাল ভাল কথা পাতিব লাগিব, যিবিলাক কথা শুনিলে মানে মনটো ভাল লাগি যায়। তাই দুখ মনে থাকিলেও যাতে দুখ লাগি থকা মনটো তাই ভাল হৈ যায়, আনন্দদায়ক হৈ যায়। গতিকে এনেকুৱা ধৰণৰ ট্ৰিক্সবিলাক তোমালোকে খটাব পৰা নিজৰ নিজৰ লাইফত, নিজৰ নিজৰ জীৱনত। তেতিয়া তোমালোকে গাৰ্লফ্ৰেণ্ডক অকণমান সময় দিলেই হ'ল, গোটেই দিনটো তাইৰ লগত কথা নাপাতিলেই হ'ল, গোটেই দিনটো তাইক নিদিলেও হ'ল সময়। যিকণ সময় বিচাৰে ভালকৈ বিচাৰে মানে। আৰু তুমি যদি দিনৰ দিনটো যদি কথা পাতি থাকা, যদি বেকাৰ এনেই অকণমান টাইম তুমি কথা পাতি থাকা, বেকাৰ তোমাৰ এনেই যাব গোটেই দিনৰ দিনটো। যিকণ সময় দিয়া, গতিকে বন্ধু বান্ধৱীসকল তোমালোকে যিকণ সময় দিয়া গাৰ্লফ্ৰেণ্ডক, একদম ভালকৈ দিয়া, পাৰফেক্টলি দিয়া। চাবা তুমি 5 মিনিট সময় দিলে হ'ল, 5 ঘণ্টা দিব নালাগে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালা, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা। এনেকুৱা ধৰণৰ মজা মজা লভ টিপছ পাই থাকিবা। আজিলৈ এৰিলোঁ, বাই বাই।